জুঠাই আজি মই নতুন গান লৈ আহিছো মই নিজে ডাইৰেকশন কৰা অডিও প্ৰডিউস কৰিছে সঞ্জিত লাংটাসা আন্ডাৰ পৰংবিলি প্ৰডাকশন সিঙ্গাৰ কৃষ্ণা লাংটাসা প্ৰদীপ ফংলো এক্টিং কৰিছে সুবিজিত লাংটাসা আৰু জস্মিতা হুজাই পাইছাগি বাজাইনি কামনা বিরহি থামানি খা বিরহি থামানি খা সো এদিন কি হল মই সঞ্জিত লাংটাসাৰ ঘৰত ভিজিট কৰিছিলে তেতিয়া সঞ্জিত লাংটাসাই ক'লে নিউটন তুমি তো ভিডিও বনাই থাকা তোমাৰ ভিডিও বহুত হৈ আছে ম্যাক্সিমাম ডিমাসা তুমি ভিডিও বনাই আছা সো তুমি মোৰ প্ৰডাকশন পৰা কিয় নবনাই বুলি মোক ক'লে তাৰপিছত মোৰ ইমান ভাল লাগিল মই নিজে এই কথাটো উলাম বুলি ভাবিছিলো যে মই আপোনাৰ প্ৰডাকশনৰ পৰা ইমান ধুনীয়া গান আছে যেটো এতিয়ালৈকে ভিডিও হোৱাই নাই সো হে কোৱাৰ আগতে সঞ্জিত লাংটাসে মোক জনাই দিলে তাৰপিছত মোৰ ভাল লাগিল বছৰ মই সিবিজিত আৰু জস্মিতাক কাস্টিং কৰিলো তাৰপিছত জস্মিতাক মই ক'লো জস্মিতাও এক্সাইট হৈ গ'ল বাট জস্মিতা ক'লে যে ইমান পুৰণা গান বলে মই কৈছো এটো হিট হয় 80s বা 90s ৰ গানে হয় মানে জেনাৰেশনৰ গানে হয় সো কৈছে এই গানটো এতিয়াও এভাৰগ্ৰীন গান হয় যেতিয়া এই গানটো উলাব নহয় আকো মানুহ বিলাকে নষ্টালিক হৈ যাব যেটো অডিয়েন্স আসলে এই গানৰ মাজamba di khongsi marmi midimba adisi haiso majamba di khongsi এটা ফানি মোমেন্ট হল এটা মিউজিক পাৰ্টত শিৱজিতে কুস্কাৰি আহি আছে লাঙৰ লৈখিনি বুৰি দিদিল নহয় দো জাগা হি পুৰি গল তো হিটো ইমান পাৰফেক্ট লাগিলে সো আমি হি শটটো লগাই দিলে জিতে বুলি বাট হসাকে এটো এক্টিং কৰা নাই হেটো পৰিছে যেতিয়া ভিডিওটো মই চাও সো হি মনত আহে যে হি ফিলটো বহুত ভাল লাগে গানৰ লোকেশন আমি হাফলং এৰিয়াতে কৰিছো আৰু আমি এনেকা লোকেশন লৈছো যত আমাৰ জুম কাল্টিভেশনৰ দেখা পোৱা যায় আমাৰ পথাৰ দেখা পোৱা যায় আপোনালোকে এই এপিসোডটো চাই কেনেকা পালে জনাব মোক কমেন্ট কৰি কিনি আৰু হদাই কওঁ আজিও কওঁ লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু এই বেল বাটনটো প্ৰেছ কৰিব নাপাহৰিবা জুঠাই